গাইস আমার যে খানা আছে গাইস খান अच्छा সকলোকে ওয়েলকাম টু মাই ইউটিউব চেনেল মিছি অফিচিয়েল। আজি আকৌ এটা বহুত দিনৰ মূৰত লং ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো কিহৰ হ'ব জানে খানাৰ। তো ভিডিঅ'টো শেষলৈ চাই থাকিব, ধামাকা হ'ব যাই আছে পূৰা। আৰু আমি খানা কোনে কোনে খাম কি সকলোখিনি দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। এতিয়া ৰাতি 8টা বাজিব হ'ল, এতিয়ালৈকে আমি বজাৰ কৰিব যোৱা নাই, এতিয়া আমি বজাৰ কৰিব যাম। তো চাই থাকিব ভিডিঅ'টো। আমি খানা খাব লৈছোঁ, এয়া খাচী খুচৰা পইচা যাৰ যি আছে উঠে আনছি, মুঠতে খানা খাম আজি। আৰু এইজনী আমাৰ লীনা আন্ধাৰৰ কাৰণে দেখা পোৱা নাই, মুখ খাত একো নাই। অলপ আহিছোঁ, মাংস কাটি আছে। এইটো লীনামণি কাকতি লীনামণি কাকতি বজাৰ বন্ধ কৰিব আহিছে, আমি এতিয়া আহিছোঁ। অঁ মাংস অঁ এতিয়া আমি বজাৰ আহিছোঁ, মাংস কাটি আছে। সেইটো কাৰণে লীনা আৰু মই বহি আছোঁ আৰু এয়া তাত মাংস কাটি আছে। আটা আহিবৰ কাৰণে আহিছোঁ গাইছ। আৰু কিবা কিবি মছলা চছলা ল'ব, মছলা ল'ব আৰু আটা ল'বৰ কাৰণে আহিছোঁ এতিয়া, মানে ৰুটি মাংসৰ খানা। গাইছ মানে আমাৰ লগত এটা মানে ঘটনা হ'ল। দোকানত গৈছোঁ, আটা দিবা ক'লোঁ, মছলা চছলা কিবা কিবি দিবা দিলোঁ। তাৰপিছত কি হৈছে, পইচা ৰিটাৰ্ণ পাওঁ, পইচাখিনি ৰিটাৰ্ণ লৈ বস্তুখিনি থৈ মতন গুচি আহিছোঁ। মানে যি লাজত বস্তু মানে কি ভাবি আছোঁ, দতাই নেক্সট মুঠতে বস্তুখিনি থৈ গুচি আহিছোঁ। আজি আমাক খানা খোৱান কৰলা। डिप्रेशन में रहता हूँ हमेशा, अब भी मैं डिप्रेशन। কংকনা বাই আমাৰ আদা নহৰু মানে নিকে আছে, কষ্ট কৰি আছে ছোৱালীজনী। আমি বাহিৰত খাম বুলি ভাবিছিলোঁ খানা, কিন্তু বাহিৰত মানে অলপমান বৰষুণৰ কাৰণে জেগাখিনি অলপমান মানে ভাল হয় নাই, সেইটো কাৰণে মানে এতিয়া ঘৰৰ ভিতৰতে মানে বনাব লাগিব গেছত। আমি ভাবিছিলোঁ মানে জুইত বনাম, যিহেতু খানা খালি জুইত বনালে ভাল লাগে। আৰু ইবাগে মনমতি বৌ লীনা, এয়া আমি একেটাই খাম খানা। মোক দেখো একবাৰ, এইটো আমাৰ কংকনা বা মোক দেখাব লাগব মই মেইন আৰু এইটো আমাৰ লীনা। अब तू गया बेटा, अब तू गया देख। গাইছ লীনাক ইগনোৰ কৰিব, তাই হেনে হেনে কৰে চব কথাত। গাইছ আমি কলবে আহিছোঁ, কলবাই 2.0 গানটো গাই দিয়া। কল 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 এদিন ফল কল খালে গান হয় হাতীৰ মান ফল আৰু কল কল লীনা এইটো দিছিলে কল খাবা দিছি বল বান্ধবা কাৰণে, যাতে আমাৰ আঞ্জা মাংসৰ আঞ্জা সোৱাদ হয়, সেইকাৰণে আগতে কৈছে কল খাই বল বান্ধি ল। আগতে খাই আছোঁ খানা। মাংস আমাৰ মাংস, এতিয়া আমাৰ মাংস ধুবলৈ আহিছোঁ। মাংস দুটা টোপলা আজি কিয়, এটা এক্সট্ৰাকৈ গলৰ মাংস আৰু এইখিনি গল হয় লিভাৰ অ' লিভাৰ বোলে গাইছ। মাৰে পানীটো মাৰে মানে কাকতি আমাৰ মাংস ধুই আছে। যি কয় বৌ আলু কুটি আছে, চাওঁ বৌ মুখখান ইবাকে দেখাই দিবা। এইটো আমাৰ বৌ, মানে খানাৰ এইটো কি সভাপতি, খানাৰ সভাপতি। মাংস বহবা ৰেডি কৰিছে, পিঁয়াজটো বহি দিলাক, বিলাহী আলু আৰু ইবাগে আদা নহৰু ধুনীয়াকৈ বটি থৈ দিছে। আৰু ইবাগে মাংসখিনি আৰু আমাৰ বৌতি বনাব মাংস। এয়া পিঁয়াজ বহাই দিলাক, আটাখিনি মানে ৰেডি কৰি আছে। মানে দোকানৰ পৰা অনা বস্তু কিবা কিবি থাকি যাব পাৰে, সেইকাৰণে ধুনীয়াকৈ চালি লৈ আছে। তাতে আটাখিনি মাৰিব ধুনীয়াকৈ। আপোনালোকে চাগে ভাবি আছে কি বুলি কয়, মই একো কাম কৰা নাই, অকল ভিডিঅ' বনাই আছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব, ময়ো কাম কৰা দেখা পাব নিশ্চয়। এটা ক্লিপ হ'লে দেখা পাব মই কাম কৰাটো, ভিডিঅ'টো চাই থাকিব সকলো। मगर लाडली দেখো যাৰা হাজবেণ্ড দেখো আৰু ৱাইফ দেখো, আৰু আমি কি কৰিব বাচি আছো গাইছ দেখো। আৰু একবাৰ দেখাই দিয়া দুখ। অহ মাংস বহি দিলাক একদম দেখিছে। এয়া আটা মুঠি আছে গাইছ। গাইছ ইবাগে আমাৰ মাংসত পানী দি দিলাক, মানে মাংস আধা আধি হ'লে, আৰু মাংস হ'ব বেছি টাইম নাই।
গাইছ ইবাগে আমাৰ ৰুটিৰ হিচাপ কৰি আছে কাৰ কেইখনকে খাব সেই হিচাপত মাৰিব তাৰমানে হৈছে ষ্টাৰ্ট দিছোঁ মই কেতিয়াবাই গাইছ ইবাগে ৰুটি বেলি আছোঁ মই মানে ময়ো কাম কৰোঁ দেখাই দিলোঁ আপোনালোকক আকলে ৰুটি এখন বলছি ধক ৰাইছ বাকী এইখন বেলেগে কৰি আছে ইবাগে ৰুটি ফুৰিব যাই আছে আৰু ৰাইজ আপোনালোকক এটা মই কথা কওঁ এই একবাৰ দেখকচোন ইবাগে আপোনাৰ মুখখন দেখক এই দেখচোন না তাইৰ মানে ৰাতিকলৈকে নে কি কথা পাতে না কি কৰে চাওকচোন একবাৰ চকুত দুটা চাওক ডাৰ্ক চাৰ্কল হৈ গৈছে মানে ইমান ক'লা হৈ গৈছে একবাৰ ইবাগে চাওক ঘূৰাচোন দেখা পাইছে ৰাইছে কেমেৰামেনৰ মাংস ৰেডি মাংসৰ কালাৰ চাওক ইবাগে লিনা খাবা বৈছি আৰু এইটো মোৰ ইবাগে ৰুটি আছে লগতে পিঁয়াজো আছে ইবাগে কংকনা বাই খাবা বৈছি বিচনাত আহোঁ বিচনাত যাই য'ত পাইছি তাতে বৈছি কেনে আছি মাংস মইতো ইতাক লৈ মুখত দিয়া নাই কেনে আছি লিনা কেনে আছি এতিয়া আমি খাওঁ গাইছ এতিয়া মই খাই মটন কেনে আছি মই জনাই আছোঁ বঢ়িয়া নাই মানে জ্বালা হৈছে অলপ বেছিকৈ জ্বালা পাইছোঁ ন মই মানে গাইছ বেছি জ্বালা নাখায় কাৰণে মই জ্বালা পাইছোঁ মানে মই বেছিয়ে পাইছোঁ জ্বালা গাইছ খাৱা লোৱা হ'ল চেচ এতিয়া সকলোৱে ঘৰে ঘৰে যাব আৰু কংকনা বা কিবা এটা কৈ দিয়া কি ক'ম গুড নাইট গুড নাইট তো বাই বাই সকলোকে গুড নাইট শুভৰাত্ৰি শুভৰাত্ৰি ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভাল লাগিলে আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই আৰু নতুন নতুন ভিডিঅ' দিব চেষ্টা কৰিম লং ভিডিঅ' নিদিওঁ তথাপিও দিব কৰাৰ চেষ্টা কৰিম আপোনালোকৰ কাৰণে যদি কমেণ্ট কৰি জনাব যদি আৰু নেক্সট ভিডিঅ' লাগে লং ভিডিঅ'